হেল্ল' গাইজ, মই হিমাংশু। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মানে চিৰন্তনে মই আহিছোঁ ষ্টাণ্ট দুটামান মাৰিম বুলি আহিছোঁ বাইকৰ। তো চাওঁ কি হয়, পাৰোঁ নে নোৱাৰোঁ। আজিলৈকে এনেকৈ ষ্টাণ্ট মৰা এক্সপিৰিয়েঞ্চটো নাই, কিন্তু হ'লেও আজি চেষ্টা কৰিম দুটামান। এইখন মোৰ বাইকখন। তো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই এনজয় কৰক অলপ। গাইজ, এতিয়া দুটামান ষ্টাণ্ট মাৰিম, হুইলি দুটামান মাৰিবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাওক কেনেকুৱা লাগিলে জনাব। গাইজ মানে হিমাংশুৱে অলপ মানে শিকি আছে, হ'লেও হুলি মাৰিবলৈ শিকি আছে, মানে বিশেষকৈ বহুত শিকি আছে। গাইজ মানে মই ষ্টাণ্টটো ভালকৈ মাৰিব পৰা নাই, আগচকাটো দাং খোৱা নাই, মানে কেলৈ আজিলৈকে মাৰি পোৱা নাই যে। তো সেইটো কাৰণে ভাবিছোঁ দুটামান বাৰ্ণাৰকে মাৰোঁ। তো ব'লক। গাইজ মানে দলঙৰ পৰা ষ্টাণ্ট মৰাটো ফেইল হৈ গ'ল, সেইটো কাৰণে ভাবিছোঁ ইয়াতে দুটামান বাৰ্ণাৰ মাৰোঁ এই বননি পথাৰৰ মাজত। এই আঁতৰৰ পৰা আহি লওঁ, এক তাত হুইলি এটা চোৱা। সমান জেগা হ'লে ভাল। মানে মোৰ ষ্টাণ্টকেইটা চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। ইমান ভাল পোৱাও নাই, হ'লেও চেষ্টা এটা কৰিছোঁ আৰু ষ্টাণ্ট আগলৈও তেনেকৈ ভাল ভাল ভিডিঅ' তেতিয়াহে বনাব পাৰিম, এতিয়াৰ পৰা শিকি থাকিলে। তো চাই লওক, এখনেই মোৰ বাইকখন, এনেও গম পায় মোৰ এখন বাইকখন আপোনালোকে দেখিছে। চাই লওক এফালে পথাৰৰ পৰিৱেশটোও চাই লওক কেনেকুৱা লাগিছে, চাই লওক। গাইজ, বাইকখনৰ ফুল RPM চাউণ্ডটো শুনি লওক আপোনালোকৰ NS200 BS6 শুনি লওক। গাইজ, ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু। ইয়াত বহুত দেৰি হৈ গ'ল আৰু বিশেষকৈ ৰ'দো আহিছে, দেখিছে না, ঘামি গৈছোঁ পূৰা। সেইটো কাৰণে ইয়াৰ পৰা ওলাই দিওঁ আৰু, বেছি দেৰি নকওঁ। তো ব'লক আৰু ইয়াৰ পৰা ওলাই দিওঁ। মানে এতিয়া এটি ৰোড পামগৈ, এটি ৰোডত এটা ফটাফটি ভিডিঅ' এটা দিম আপোনালোকক। অলপ মানে বাইকখন অলপ স্পীডতে চলাম মানে। তো ব'লক, ভিডিঅ'টো দেৰি নকৰোঁ, ব'লক। হাত দুটা ধৰি লওক ধুনীয়াকৈ।
তো গাইজ দেখিছে না ইমানেই ফালিলোঁ মানে চকু পানী ওলাই গৈছে। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব যি য'ত আছে চব কৰি দিবা। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ ইমানতে ৰাখিছোঁ ভিডিঅ'টো। তো বাই বাই, জয় আই অসম।